মায়া মোহর করি যাবই স্থির করিল মই বৈকুণ্ঠ কিয় তুমি এনে নিৰ্দয় বাক্য কৰিছা এই কথা কৈ মনো কষ্ট নিদিবা তোমাৰ ভাতৃগণক আমি সকলোৱে নিয়তিৰ গতিকে নিয়তিৰ অধীন মানি শুনা পাই কাইলৈ প্ৰত্যুষতে মুখৰ হাতত মই ৰাজ্যভাৰ কৰি তোমালোকৰ পুত্ৰহঁতৰ সংগ ৰামৰ ৰচিতাত নতুন দিগন্তৰ এই সকলোবোৰৰ দায়িত্ব মই তোমালোকৰ ওপৰত নিষ্কৰ্তব্য হোৱা আৰু
সিদ্ধান্ত করিতে বলো। প্রভুর বিদায় বার্তায় ভূপতি বৈন্যা প্রবাদী ও দীক্ষা করিছে। কোনো উপায়ে পরিস্থিতি নিয়ন্ত্রণ করিবই লাগিব। প্রভুর বৈকুণ্ঠ যাত্রা বিমান সহজে হোৱাটো নভুচিত। নানা পুষ্পগন্ধ বস্ত্ৰেৰে আলংকৃত কৰি প্ৰভুৰ শ্ৰীৰামৰ বিদায়ৰ প্ৰস্তুতি কৰোঁগৈ।
তোমাকে